নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছামিজ ৱাস্তু নলেজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এই মাহৰ গণেশ চতুৰ্থীৰ ব্ৰত কোন তাৰিখে ৰাখিব লাগিব আৰু কি কি নিয়মেৰে পূজা কৰিব লাগিব, কি কি নিয়মেৰে ব্ৰত ৰাখিব লাগিব, গণেশ চতুৰ্থীৰ লগ্নৰ সময় কি পৰিছে তাৰ বিষয়ে আমি এই ভিডিঅ'টোত গম পাম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোক সকলোলৈকে মোৰ এটা অনুৰোধ কৰিছোঁ, আপুনি যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি জানি ল'ব লাগিব এই মাহৰ গণেশ চতুৰ্থীৰ ব্ৰত কোন তাৰিখে পৰিছে। 8 নৱেম্বৰত নে 9 নৱেম্বৰত পৰিছে সেয়া আমি জানিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা জনাই দিওঁ, এইটো গণেশ চতুৰ্থীৰ জন্মতিথি নহয়। এইটো প্ৰতিমাহে হোৱা চন্দ্ৰ পৰৱৰ্তী চতুৰ্থী, যাক সংক্ৰস্তি চতুৰ্থী বা সংকৃষ্ট হৰ চতুৰ্থী বুলি কোৱা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শাস্ত্ৰত সংক্ৰস্তি চতুৰ্থী তিথিত গণেশ ভগৱানৰ পূজা আৰাধনা কৰা হয়। এই তিথিত গণেশ ভগৱানৰ বিধিৱত পূজা কৰিলে সকলো দুখ কষ্ট নাইকিয়া হয়। সন্তুষ্টি তিথিৰ ব্ৰত আৰু পূজা কৰিলে গণেশ ভগৱান প্ৰসন্ন হয় আৰু সকলো মনৰ কামনা পূৰণ হয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, আধাতে ভিডিঅ'টো এৰি নিদিব। তেতিয়া আপুনি গম পাব যে শেষলৈকে চালে এইটো গম পাব যে এইবাৰ অৰ্থাৎ এই মাহৰ সংক্ৰস্তি চতুৰ্থী বা সংকৃষ্ট হৰ চতুৰ্থী অৰ্থাৎ গণেশ চতুৰ্থী কেনেদৰে পালন কৰিব পাৰি, মানে ব্ৰত কেনেদৰে ৰাখিব লাগিব আৰু এই ব্ৰত ৰাখিলে আপোনাৰ মনোকামনা পূৰণ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি মই কোৱাৰ দৰে কৰি যাব আৰু আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। বন্ধু বান্ধৱীসকল, আহকচোন জানো এই মাহৰ কৃষ্ণপক্ষৰ গণেশ চতুৰ্থী কেতিয়া পৰিছে, পূজাৰ শুভ মুহূৰ্ত কি পৰিছে, লগতে চন্দ্ৰ দৰ্শনৰ সময় কি, পূজা বিধি আৰু চতুৰ্থীৰ মহত্ব কি হয় তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি গম পাম। 2025 চনৰ সংক্ৰস্তি চতুৰ্থীৰ ব্ৰত 8 নৱেম্বৰ শনিবাৰে ৰখা হ'ব আৰু চতুৰ্থী তিথিৰ আৰম্ভৰ সময় হৈছে 8 নৱেম্বৰ ৰাতিপুৱা 7:32 পৰা আৰু চতুৰ্থী তিথিৰ সমাপ্তৰ সময় হৈছে 9 নৱেম্বৰ ৰাতিপুৱা 4:25। চন্দ্ৰ উদয়ৰ সময় হৈছে ৰাতি 7:59। পূজাৰ শুভ মুহূৰ্ত ৰাতিপুৱা 11:43 পৰা দুপৰীয়া 12:26 প্ৰিয় বন্ধু বান্ধৱীসকল, সংক্ৰস্তি চতুৰ্থী গণেশ চতুৰ্থীৰ প্ৰাচীন কালৰ পৰাই চলি অহা ধৰ্মীয় কিছুমান কথা প্ৰচলিত হৈ আছে, যাৰ কাৰণে আমি সংকৃষ্ট গণেশ চতুৰ্থী পালন কৰা হয়। তেতিয়াহ'লে আহকচোন জানো প্ৰাচীন কালৰ পৰা গণেশ চতুৰ্থী কিয়নো পালন কৰা হয়। বন্ধু বান্ধৱীসকল, প্ৰাচীন কালত এজন ৰজা আছিল, তেওঁৰ নাম চন্দ্ৰ ৰজা। তেওঁ বৰ ধনী আৰু শক্তিশালী ৰজা আছিল, কিন্তু তেওঁৰ জীৱনত অশান্তি আৰু বিপদে আৱৰি আছিল। এদিন তেওঁ এজন সাধু বাবাৰ ওচৰলৈ গৈ পেলাই তেওঁৰ মনৰ কথাখিনি সাধু বাবাক ক'লে, কাৰণ তেওঁ যে ইমান দুখ কষ্ট পাই আছিলে সেয়া তেওঁ সহ্য কৰিব পৰা নাছিল আৰু সেয়ে তেওঁ সাধু বাবাজনৰ ওচৰত গৈ মনৰ সকলো কথা ক'লে। বাবাজনক ক'লে যে, হে বাবা, মোৰ জীৱনলৈ ইমান সংকট কিয় আহিছে? মই যে ইমান কষ্ট কৰোঁ, মই মোৰ প্ৰজাৰ কাৰণেও ইমান চিন্তা কৰোঁ,
মই সকলোৰে ভালৰ কাৰণে ইমান চিন্তা কৰোঁ, তথাপিতো মোৰ লগত এনেকুৱা কিছুমান ঘটনা কিয় ঘটিছে যাৰ কাৰণে মই ইমান বিপদত পৰিছোঁ। মই এই বিপদৰ পৰা উদ্ধাৰ হ'ব পৰা নাই। তেতিয়া সাধুজনে ক'লে, তুমি প্ৰতিমাহে পূৰ্ণিমাৰ পিছত অহা কৃষ্ণপক্ষৰ চতুৰ্থীৰ দিনটোত শ্ৰী গণেশৰ সংকষ্টি ব্ৰত ৰাখা। উপবাস ৰাখি গণেশ দেৱতাৰ নাম লোৱা। সন্ধ্যা সময়ত চন্দ্ৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰা। তেতিয়া তোমাৰ সকলো সংকট দূৰ হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, চন্দ্ৰৰাজাই সেইমতে উপবাস আৰম্ভ কৰিলে। তেওঁ প্ৰতিমাহে চতুৰ্থী দিনটোত গণেশ দেৱতাৰ পূজা কৰিলে আৰু কিছুদিনৰ পিছতে তেওঁৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহিল। তেতিয়াৰ পৰাই এই ব্ৰত সংকষ্টি গণেশ চতুৰ্থী বুলি ৰখা হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ওপৰতো বাবা গণেশৰ কৃপা বৰ্তি থাকক, তাৰে কামনা কৰিছো। গণপতি বাপ্পাই আপোনালোকে মনে বিচৰা ধৰণে সকলো সুখ দিয়ে যেন, তাকেই বাবাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো। বন্ধু-বান্ধৱীসকল, আজি আমি গম পাম সংকষ্টি চতুৰ্থী তিথিৰ ব্ৰত কেনেকৈ ৰখা হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, সংকষ্টি চতুৰ্থী তিথিৰ পূজা দুটা সময়ত পৰে। এটা ৰাতিপুৱা আৰু আনটো পূজাৰ সময় হৈছে চন্দ্ৰ উদয়ৰ অকণমান আগে হয়। আৰু সেইদিনাই ৰাতিপুৱা আপুনি সোনকালে শুই উঠি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ল'ব। তাৰ পাছত গা পা ধুই ৰঙা নাইবা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। আপুনি এখন কাঠৰ ডাঙৰ পীৰা বা সমান কাঠৰ টুকুৰা এটা ল'ব। তাৰ ওপৰত এখন ৰঙা বস্ত্ৰ পাৰি দিব আৰু তাত অলপ ফুল দিব। ফুল দিয়াৰ পাছত গণপতি বাপ্পাৰ ফটো এখন প্ৰতিষ্ঠা কৰি ল'ব। ফটো বা মূৰ্তি যিকোনো এটা লৈ সেয়া প্ৰতিষ্ঠা কৰিব। তাৰ পিছত ধূপ আৰু শলা বন্তি জ্বলাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই শলা বন্তি আৰু ধূপ আপুনি গণপতি বাপ্পাৰ সন্মুখত ৰাখিব, নহ'লে সোঁফালে ৰাখিব। আৰু ইয়াৰ পাছত এটা লোটাত সম্পূৰ্ণ পানী দিব আৰু সেই পানীখিনিত কেইটামান আৱৈ চাউল দিব। আৱৈ চাউল মানে গম পাইছে নহয়? আৱৈ চাউল দিব কেইটামান কলা তিল আৰু এখিলা ফুল দিব আৰু ইয়াক গণপতি বাপ্পাৰ সোঁফালে ৰাখিব। অৰ্থাৎ এই লোটাটো গণপতি বাপ্পাৰ সোঁফালে ৰাখিব। আৰু আপুনি গণপতি বাবাৰ ওচৰত সেৱা লৈ মনৰ কামনা কথা ক'ব। আপোনাৰ মনত কি আশা আছে সকলোখিনি কথা বাপ্পাৰ ওচৰত ক'ব। কি উদ্দেশ্য আগত ৰাখি বাবাৰ নামত ব্ৰত ৰাখিছে সেই কথা বাবাৰ আগত আপুনি বিৱৰি ক'ব। আপুনি এই ব্ৰত নিৰ্জল ব্ৰত হিচাপেও ৰাখিব পাৰে, নাইবা ফলাহাৰ ব্ৰতো ৰাখিব পাৰে। যিদৰে ভাবে সেইদৰে ব্ৰত ৰাখিব পাৰে আৰু যিদৰে ব্ৰত ৰাখিব সেই কথাও বাবাৰ ওচৰত সংকল্প কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই দিনটো গণেশ ভক্তসকলৰ বাবে অত্যন্ত পবিত্ৰ আৰু শুভ বুলি মনা হয়। বন্ধু-বান্ধৱীসকল, এই ব্ৰতক সংকষ্ট নাশক ব্ৰত বুলিও জনা যায়। কিয়নো এই দিনটোত উপবাস আৰু পূজা কৰিলে জীৱনৰ সকলো বাধা, সংকট আৰু দুখ নাইকিয়া হয়। বন্ধু-বান্ধৱীসকল, এই ব্ৰত ৰাখিলে আপোনাৰ জীৱনত দুখ কষ্ট নাইকিয়া হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, চন্দ্ৰ উঠাৰ সময়ত চন্দ্ৰক দৰ্শন কৰি গণেশ দেৱতাৰ নাম লৈ প্ৰাৰ্থনা কৰিব লাগে আৰু ওম গং গণপতিয়ে নমঃ, ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰফাঁকি আপুনি 11 বাৰ উচ্চাৰণ কৰিব। আৰু আপুনি এইদিনাখন আহাৰ গ্ৰহণ নকৰিব। আৰু যদি ভাবে মই ইমান এটা জটিল ব্ৰত পালন কৰিব নোৱাৰো, তেতিয়াহ'লে আপুনি ফল, গাখীৰ, জল এইবিলাক গ্ৰহণ কৰিব। সন্ধ্যা সময়ত পূজা সম্পূৰ্ণ কৰি
প্ৰসাদ গ্ৰহণ কৰি উপবাস ভংগ কৰিব। এই দিনাখন সন্ধ্যা সময়ত সন্তুষ্টি চতুৰ্থীৰ কথা শুনিব বা কথা পাঠ কৰিব। কথা নুশুনিলে ব্ৰত অসম্পূৰ্ণ বুলি ধাৰণা কৰা হয়। এই দিনাখন দুখীয়াক দান কৰিব। বিশেষকৈ দুগ্ধ, ফল এইবোৰ দান কৰিলে শুভ বুলি মনা হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই ব্ৰত পালন কৰিলে সংসাৰত শান্তি আৰু সন্তুষ্টি আহে। সন্তানে মংগল, আয়ু আৰু সফলতা অৰ্জন কৰিব পাৰে। টকা-পইচা জনিত সমস্যা, বিবাদ, মানসিক অস্থিৰতা দূৰ হয়। ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষত কমেণ্টত জয় গণপতি বাপ্পা বুলি লিখি দিব। গণপতি বাপ্পাই আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোক সুখত ৰাখক, ধন টকা পইচাৰে উপচাই তোলক, তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।